মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰ এবাৰ। আৰু আজি ভোগালী বিহু আপোনালোক সকলোৱে জানে। আজি আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি ভিডিঅ'টো আপলোড কৰিম। যোৱাকালি আমি উৰুকা কেনেকৈ পাৰ্টি কৰিলোঁ সেইটোকে আজি দেখাম। ভিডিঅ'টো চাই থাকিব আপোনালোকে। এয়া মাহীয়ে মাছখিনি ধোৱা হৈ গ'ল। মাছখিনি ধুই এতিয়া ফ্ৰাই কৰিব। আৰু আমি এয়া মাংস বনাবলৈ মছলা পাতি ৰেডি কৰি থৈছোঁ, আলু কাটি থৈছোঁ। আৰু এইফালে মই লোকেল মুৰ্গী অকণমান ভাজিলোঁ দেউতালৈ, আৰু মাছ ফ্ৰাই কৰা হৈ গ'ল। এইফালে দেখিছে চব ৰেডি, মাংসও ৰেডি। এইখিনি এতিয়া বনাম। মই এইফালে তেল বাকিছোঁ। প্ৰথমতে মই ভাজিখিনি বনাই ল'ম। লেবৰা ভাজি চব মিক্স কৰা হৈছে। সেইখিনি বনাই হোৱাৰ পিছত মাংস বনাম। এয়া সকলোৱে এনজয় কৰি আছে বিহু, আপোনালোকে দেখিছে। আৰু মই এতিয়া মাংস বনাই আছোঁ। এয়া মছলাখিনি দিয়া হৈ গ'ল। পিঁয়াজ, জিৰা, আদা, নহৰু পেষ্টখিনি চব দিয়া হৈছে একেলগে। আৰু মাংসখিনি এয়া দি বনাই আছোঁ। মছলা মানে তেনেকৈ ঢেৰ দিয়া নাই। ৰেড চিলি অকণমান দিছোঁ কালাৰ উঠিবলৈ, আৰু জিৰা গুড়া অকণমান দিছোঁ। এতিয়া মাংস মই বনাই আছোঁ। এতিয়া আলুখিনি দি দিছোঁ। আমি কালি উৰুকা এনেকৈয়ে খোৱা হৈ গ'ল। পূৰা ফেমিলিৰ লগত এনজয় কৰিলোঁ। আপোনালোকে কোনে কেনেকৈ খালে জনাব। এতিয়া আমি পূৰা এইফালে বিহু এক চাইডৰ পৰা বিহু নাচি আছে, এফালে মই মাংস বনাই আছোঁ। আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোক সকলোৱে ছাপোৰ্ট দিব। আৰু এয়া দেখিছেনে মাংস পুৰি খাইছোঁ আমি। আৰু এইফালে মোৰ মাংস বিলাহী দিয়া হৈ গৈছে। বিলাহী দিয়াৰ পিছত আৰু অকণমান সিজিব দিম, লৰাই থাকিম। এয়া দেখিছে লৰাই থাকিম। আৰু এইফালে মোৰ মাংস অলৰেডি হৈ গ'ল। এতিয়া মই দিম, ভণ্টিক অকণমান টেষ্ট কৰি চাব দিছোঁ নিমখ হৈছে নাই। আৰু এইফালে মই এতিয়া দিম লং ইলাচি ডালচেনি দি দিছোঁ। মাংসটো নমাই লৰাই দিছোঁ। হৈ গ'ল মাংস। আৰু আমি এনেকৈ আজি খালোঁ ফেমিলিৰ লগত। দেখিছে আৰু ছাৰে খাই আছে। কেনেকুৱা লাগিছে সুধিছোঁ, ভাল লাগিছে কৈছে। আৰু চবেই টেষ্টি লাগিছে কৈছে। মই বনাইছোঁ মাংস, ভাজিও ময়ে বনাইছোঁ, মাংস পুৰিছোঁ ময়ে। আজি আমাৰ এনেকৈ খোৱা হৈ গ'ল। এইফালে ভণ্টিয়ে খাই আছে, আমিও এনেকৈ খাম। আমাৰ যোৱাকালি ৰাতিৰ পাৰ্টি এনেকৈ কৰা হৈ গ'ল। আৰু এয়া আজি ৰাতিপুৱাৰ হয়। আজি ৰাতিপুৱা মই মেজি জ্বলালোঁ। মই লাইফত ফাৰ্ষ্ট টাইম জ্বলাইছোঁ। আৰু দিয়াৰ পিছত মই প্ৰথমটো এয়া মাঘৰ বিহু পাইছোঁ। সেইটো কাৰণে মই নিজে মোক জ্বলাব দিছে। আৰু মই আজি প্ৰথম জ্বলালোঁ মেজি, আৰু ভাল লাগিছে। আৰু এয়া ছাৰহঁত আছে, চবেই জুই ফুৱাই আছে। আমাৰ মেজি জ্বলি আছে দেখিছে। আৰু এইফালে আমাৰ আহিছে কুকুলিহঁতো আহিছে। এয়া দেখিছে কুকুলি। আৰু কুকুলিহঁতো আমাৰ মেজি ফুৱাবলৈ আহিছে। এইফালে আমাৰ তন্ময়ো আহিছে আমাৰ ঘৰলৈ ৰাতিপুৱাই। আৰু এইফালে চবেই অকণমান ফূৰ্তি কৰিছে। এইফালে দেউতাহঁত, এইফালে দেখিছে ল'ৰা নাচি আছে, এনজয় কৰি আছে। ৰাতিপুৱা চবেই সোনকালে উঠা হৈছে আজি। সিহঁতে ৰাতিপুৱাই পূৰা মনটো চবৰে ফূৰ্তি, আজি মাঘৰ বিহু। এয়া পোৱালিকেইটাই নাচি আছে। ইয়াত আমাৰ কুকুলিয়ে পূৰা নাচিছে, গান বাজি আছে যে পূৰা আৰু নাচি আছে। এইফালে তন্ময়ে ভিডিঅ' কৰি আছে দেখিছে। এইফালে চবেই আমি এনেকৈ আজি ৰাতিপুৱা সময়খিনি আমি চবেই সকলোৱে মিলি এনেকৈ পাৰ কৰিলোঁ। এয়া এতিয়া আমি এইফালে গান বাজি আছে দেখিছেনে। নাচিছে পূৰা, পূৰা নাচিছে। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।